আজি বহুত দিনৰ পাছত অলপ মন্দিৰ যাবলৈ ওলাইছোঁ অলপ বিশেষ মানে অকণমান পূজা অৰ্চনা দিবলগীয়া আছিলে আজিৰ দিনটোতে আৰু মন্দিৰ বহুত দূৰ নহয় 5 মিনিট লাগে আমাৰ ঘৰৰ পৰা আপোনালোকে আকৌ কৰোণা সময়ত ক'ত ঘূৰি ফুৰিছে ঘৰতে পূজা অৰ্চনা কৰিলে ঘৰতে ভগৱানে পাব এনেধৰণৰ কিছুমান ভাবিব পাৰে সেই গতিকে মই কথাটো ক'লোঁ কিন্তু অলপ দূৰলৈ যোৱা কথা আছিলে যাবলগীয়া আছিলে আৰু কিন্তু এতিয়া সেই দূৰৰটো কেঞ্চেল কৰি আমি একেবাৰে ঘৰৰ ওচৰতে থকা মন্দিৰ ভাগলৈ এতিয়া যাব ওলাইছোঁ আৰু ৰাতিপুৱাই যাব লাগিছিলে কিন্তু ল'ৰা ডিউটি ছুটি নাপালে গতিকে এতিয়া আমি পাছবেলাই যাবলৈ লৈছোঁ গতিকে গৈ আহোঁ আৰু যদি পাৰোঁ পৰিৱেশটো দেখাই দিম বৰ ধুনীয়া মন্দিৰটো গতিকে গৈ থাকোঁ এতিয়া শাওণ মাহ কিন্তু মন্দিৰত মানুহৰ সমাগম নাই পূজাৰীয়ে কোৱা মতে অৱশ্যে বেয়া হোৱা নাই ঠিকেই আছে আৰু তাতকৈ ডাঙৰ কথা শিৱলিংগত গাখীৰ পানী ঢলাৰ চিষ্টেমটো চাওকচোন কেনেকুৱা ধৰক কৰি দিলে আগতে এনেকুৱা নাছিল এয়া কৰোণাৰ পাছত কৰি দিছে অৱশ্যে বেয়া হোৱা নাই ভালেই দেখিছোঁ মই মন্দিৰত আহি বস্তু এটা দেখাব গ'লেই এইকেইটা দেখিছে এইকেইটা বেল মন্দিৰৰ ঘণ্টাকেইটা চব এনেকৈ ঘণ্টাবোৰ ৰঙা কাপোৰ মাৰি থৈছে টাচ কৰিব নোৱাৰে আৰু কৰোণাৰ কাৰণে কিমান প্ৰটেকশ্যন কি কৰিবলগা হৈছে হনুমান ভাগ পাথৰৰ হয় আগতে মাটিৰে আছিল আৰু কৰোণাৰ আগে আগে ইয়াৰে কোনোবা এজন ব্যক্তিয়ে আগবঢ়াইছে That's how I feel. I dream all night and day. Could you give us a chance if you mind? And I deserve it, please, one last time. Could you give us a chance? We'll be so fine. I hope one day, somehow, I always will meet again. Cause I've been wondering why we still play as we were friends. I hope somehow, I always will meet again. It's time to care. We should just share. Love one day, mine, mine, mine. Night, you're mine, you're mine, you're mine. Night, you're mine, you're mine, you're mine, you're mine. Night, you're mine, you're mine, you're mine. Alone and bored, that's how you feel. You went so far away. You should give us a chance, please be kind. I need to see you just one last time. You should give us a chance, we'll feel alive. I hope one day, somehow, I always will meet again. Cause I've been wondering why we still play as we were friends. I hope somehow, I will. দুগুৰ হৈতে পাৰ কৰা আমাৰ ভাল লগা সময়বোৰ ইয়াৰ লগত অলম সময় ধেমালি কৰিলে দুখ ভাগৰ কষ্ট মনত যদি কিবা বেয়াও লাগি থাকে সকলোখিনি ভাল লাগি যায় Alone and loved, that's how I feel. I dream all night and day. Could you give us a chance if you mind? And I deserve it, please, one last time. Could you give us a chance? We'll be so fine. I hope one day, somehow, I always will meet again. Cause I've been wondering why we still play as we were friends. I hope somehow, I always will meet again. It's time to care. We should just share. Love one day. সিদিনা মন্দিৰৰ পৰা আহি আৰু ভিডিঅ' কৰা নহ'ল গতিকে ভিডিঅ'টো এণ্ডিং কৰাও নহ'ল গতিকে সিদিনা বুলি কোৱাৰ কাৰণটো হৈছে সেইদিনা যিদিনাখন আমি মন্দিৰলৈ গৈছিলোঁ সেইদিনাখন আছিলে শনিবাৰ আৰু আজি হৈছে সোমবাৰ মাজতে পাৰ হৈ গ'ল এটা দেওবাৰ কিন্তু দেওবাৰ বুলিও একো ভিডিঅ' চিডিঅ' কৰা নহ'ল কাৰণ
এনেই আছিলোঁ, ইমান বিশেষ কাম নাছিলে যোৱাকালি, তথাপিও কেতিয়াবা হয় নহয় নকৰোঁ বুলি ভাবি থাকিলেও কিবা কিবি লেঠা ওলাই যায়, ঠিক তেনেকুৱাই হ'ল। আৰু সেইবোৰ কৰি থাকোঁতে দেৰি হৈ গ'ল আৰু মন নগ'ল আৰু কৰিবলৈ, গতিকে থাকি গ'ল। গতিকে আজি ৰাতিপুৱাৰ পৰাই ভাবিছিলোঁ যে ভিডিঅ'টোতো এণ্ডিং কৰিব লাগিব, কিন্তু তথাপিও নহ'লগৈ পৰা। এতিয়া হৈছে দুপৰীয়া 11:30 হৈ গ'ল। এতিয়া মই যাওঁ ভাত বনাবলৈ, কিন্তু অলপকৈ সুবিধা অনুযায়ী অকণমান দুটামান টিপ ৰাতিপুৱা থৈছিলোঁ, সেইখিনি আপোনালোকক দেখাম বাৰু, কি কৰিলোঁ কি নকৰিলোঁ। তাৰপাছত এতিয়া মই ভাত বনাবলৈ যাওঁ, আৰু ভাত কি বনাম নবনাম অকণমান দেখাই যাম যি পাৰোঁ। গতিকে চাই থাকিব ভিডিঅ'টো। এয়া ভাত ৰেডি হৈ গ'ল, আৰু ইয়াত মই কণী বইল কৰিছোঁ, আৰু এয়া কুকাৰত মটৰ আৰু আলু বইল কৰিছোঁ। মটৰ দুভাগ কৰিম, আৰু এয়া অকণমান উলিয়াই লৈছোঁ। এইখিনি এতিয়া মই দুপৰীয়া ভাজিত দিম, আৰু যি অলপ থাকিব সেইখিনি মই আবেলি নাস্তাৰ বাবে কাবাব বনাম, মটৰ কাবাব। আৰু এইখিনি আমাৰ দুগুৰ খানা, চাউল দাইল আৰু ৰঙালাও অকণমান দি দিছোঁ। এইখিনি এতিয়া চিটি মাৰি দিম। ইয়াত দুগুৰ খানা যেতিয়া আমি বইল কৰোঁ ন, তেতিয়া তাত নিমখ হালধি কোনো ধৰণৰ মছলা পাতি একো দিব নালাগে, এইবোৰ নিদিওঁ একো, জাষ্ট বইল কৰি দিলে হৈ যাব। আৰু এতিয়া দাইলখিনি ধুই তিয়াই থৈ কোমলাই থৈছোঁ। আৰু দাইল একেবাৰে অকণমান আপোনালোকে মন কৰিছে চাগে, আমাৰ ঘৰত আচলতে দাইল খোৱা মানুহ এতিয়া বৰ্তমান আমি দুজনী আছোঁ, গতিকে অকণমান লৈছোঁ আমাৰ দুজনী জোখাৰে হোৱাকৈ। Just alone and loved, that's how I feel. I dream all night and day. Could you give us a chance if you mind? And I deserve it, please, one last time. Could you give us a chance? We'll be so fine. I hope one day, somehow, I always will meet again. Cause I've been wondering why we still play as we were friends. I hope somehow I always will meet again. Stop to care, we should just share love one day. Mine, mine, mine. দুপৰীয়াৰ কাম বনখিনি অটাই মেলি পুনৰ আপোনালোকৰ লগত অকণমান কথা পাতোঁ বুলি আহি গ'লোঁ, কাৰণ ভিডিঅ'টো যিহেতু এণ্ড কৰা নাই, ব্লগটো যিহেতু সামৰণি মৰা হোৱাই নাই এতিয়ালৈকে। আৰু এতিয়া আবেলি হৈছে 5 বাজিবলৈ 5 মিনিট আছে, মানে 5 বাজিলে বুলি ধৰি লওকচোন। আৰু মই কথাখিনি কৈ লওঁ বুলি জল্দি আহিছোঁ, কাৰণটো হ'ল বাহিৰত বৰষুণ দিও কৈছে, ৰ'দো দি আছে। আৰু ৰ'দ দিছে, বৰষুণ দিছে, খৰাহিয়ালৰ বিয়া, ঘৰ চিৰিকাইছে, তামোল কাটিছে, আমাকো এখন দিয়ে। এই কথাটো আজি মোৰ ৰ'দ বৰষুণ দেখি মনত পৰি গ'ল। আৰু যিহেতু কথাখিনি মনত পৰিলে, নিজৰ মাজতে নথৈ ভাবিলোঁ কৈ দিওঁ আপোনালোকৰ লগত। আৰু আপোনালোকৰো এনেদৰে সৰুকালৰ কিবা কিবি যেনেকুৱাই ধৰণৰে নহওক স্মৃতি যদি আছে, তলত কমেণ্ট ছেকশ্যনত জনাবচোন, তেতিয়া মোৰো ভাল লাগিব, ভাগ বিতৰা কৰা যেন লাগিব। গতিকে সেয়া আৰু আজি ব্লগটো তেতিয়াহ'লে ইমানতে সামৰণি মাৰিছোঁ। আপোনালোকে কিন্তু জনাবলৈ নাপাহৰিব যে মোৰ ব্লগটো চাই আপোনালোকৰ কেনেকুৱা লাগিলে, কাৰণ আজিকালি কাৰো সময় নাই, সময়ৰ বহুতেই অভাৱ। তথাপিও অৱশ্যে মই সেইটো দুখ দিবলৈ যোৱা নাই, সেইটো সকলোৰে ক্ষেত্ৰতেই হয়। তথাপিও একেবাৰে সৰুকৈ হ'লেও এনেই জনাবচোন কমেণ্ট কৰি যে কেনেকুৱা লাগিছে চাই, তেতিয়া মই মোৰো অকণমান ভাল লাগিব। আৰু যদি কিবা ভুল হৈছে সেইখিনিও আঙুলিয়াই দিব। তেতিয়াহ'লে পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ। টাটা, বাই বাই।